নমস্কাৰ সকলোলৈকে আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিলোঁ। কেনেকুৱা পালে আপোনালোকে জনাব। মাছখিনি ভালকৈ ধুই ল'লোঁ। ধুই লৈ এই মাছৰ মাথাটো দেখিছেনে ইমান বেছি ডাঙৰকৈ আহিলে। এতিয়াতো ঘৰত কাটিবই লাগিব। ইয়াক কাটোতে মোৰ কিন্তু বহুত বেছি কষ্ট হ'ল। কাটোতে এই মাছৰ মাথা একে টুকুৰা দিলে আৰু মাছখিনি ভালকৈ ধুই লৈ পেলাই ইয়াত নিমখ হালধি আৰু মই অকণমান চিলি পাউডাৰ দি লৈছিলোঁ আৰু ইয়াত তেল দি ল'লোঁ। তেলটো কিয় দিছোঁ জানেনে? মাছটো যাতে নুফুটিবৰ কাৰণে, নহ'লে ইমান বেছি মাছ ফুটে মোৰ। আৰু আপোনালোকে যে মাছ নুফুটিবৰ কাৰণে কি কৰে প্লিজ কমেণ্ট কৰি মোক জনাব দেই। মোৰ মাছ ইমান বেছি ফুটে, গোটেই গাত হাতত ক'লা দাগ মাছৰ তেল পৰি আৰু এই ঔটেঙাটো দেখিছেনে, দেউতাই খুব মৰমত মোক ঘৰৰ পৰা আহোঁতে দি পঠিয়াইছে, খাবি লৈ যা বুলি। আৰু ঔটেঙাটো সঁচাকৈ বহুত ধুনীয়া আছিলে, বহুত টেষ্টি। আৰু ঔটেঙাটো ইমান দূৰ আনিছোঁ যেতিয়া ইয়াক খাবই লাগিব। কেৰাহীটো দি লৈ তেল দিয়াৰ পিছতে তেলটো গৰম হোৱাৰ পিছতে মাছখিনি এফালৰ পৰা ধুনীয়াকৈ দি দিলোঁ। মাছটো অকণমান মই বেছিকৈ ভাজোঁ, কমাই মাছ ভাজিলে মোৰ ভাল নালাগে খাই পেলাই। সেইকাৰণে মই অকণমান মাছটো বেছিয়ে হৈ যায় ভজা হ'লেও আৰু এনেকৈ ঢাকনিখন দি ল'লোঁ। ঢাকনিখন দি মাছটো হৈ থাকিবলৈ দিলোঁ। এইফালে আকৌ মোৰ খাৰধিৰ কামখিনিও কৰি থাকিলোঁ। এই ৰঙালাও দুটুকুৰৰ এটুকুৰহে দিম, নহ'লে বহুত বেছি হৈ যায়। ঔটেঙাখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। ঔটেঙা দিলে বিলাহী নিদিলেও হয়, বিলাহী মোৰ ভাল লাগে আৰু অকণমান কালাৰো হয় যে, সেইকাৰণে ভাল লাগে বিলাহীটোও দি ল'লোঁ। আৰু এয়া দেখিছেনে নাৰিকলৰ বিস্কুট, পাকঘৰত থাকিলে কিবা এটা নহয় কিবা এটা একদম খাবলৈ লকলকাই থাকে ন মুখখনে, সেয়েহে বিস্কুট এটাও খাই ল'লোঁ। খাই মোৰ মাছ ভজা হৈ গ'ল। এই ঔটেঙাখিনি যে দেখিছে, ঔটেঙাখিনি মই খুন্দনাত অকণ খুন্দি ল'লোঁ যাতে ৰসটো পটককৈ গুচি যায়। যদি আপুনি এটুকুৰকৈ দিয়ে তেতিয়াহ'লে কি হয়, ৰসটো পটককৈ নাযায়। কেৰাহীটো গৰম কৰি ইয়াত মই পিঁয়াজ, আদা, নহৰু আৰু এই বিলাহী কেইটুকুৰ দি পেলাই অকণমান ভাজি ল'লোঁ। অকণমান ভাজি ৰঙালাও আৰু আলুখিনি যে মই কাটি লৈছিলোঁ সেইখিনি দি ল'লোঁ। দি লৈ ভাজি বনোৱাৰ নিচিনাকৈ বনাই গ'লেই হ'ল। আৰু ইয়াত আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখ আৰু হালধিটো দি ল'ব। যোনে যেনেকৈ যিমান টেষ্টত খাই ভাল পায় তেখেতলোকে তেনেকৈ দি ল'ব পাৰিব। আৰু এইখিনি মই অলপ সময় ভাজি থাকিলোঁ। ভাজি যেতিয়াই হৈ যাবগৈ তেতিয়াই পানী দি দিলোঁ। পানী দিয়েই কিন্তু লগত মই ঔটেঙা কেইটুকুৰ দি দিলোঁ। কিয় জানেনে? ঔটেঙাটোৰ পৰা ৰসটো ওলাবলৈ পানীটো উতলি বহুত সময় লাগে। সেয়েহে পানীতে ঔটেঙাটো প্ৰথমতে দি ল'লোঁ। থেতেলি সেইকাৰণেই দিছিলোঁ যাতে ইয়াৰ টেঙাটো পটককৈ তৰকাৰীটোলৈ গুচি যায়। যদি গোটাকৈ দিয়ে বহুত সময় লাগে, বহুত বেছি সময় উতলাব লাগে। আৰু ইয়াতে মই মাছ দুপিচো দি দিলোঁ। মই তৰকাৰী মাছ খাই বিশেষ ভাল নাপাওঁ, সেয়েহে দুটুকুৰাই দিলোঁ। ইয়াক ভালকৈ উতলিবলৈ দিলোঁ। উতলি লোৱাৰ পিছতে ইয়াত ধনিয়া পাতখিনি দি দিলোঁ। টেঙাত ধনিয়া দিলে এনেও ভাল লাগে খাই। ফাইনেলি মোৰ এয়া মাছৰ তৰকাৰী হৈ গ'ল। ঔটেঙা দিয়া মাছৰ তৰকাৰী। আপোনালোকে জনাব কেনেকুৱা পালে। ধন্যবাদ সকলো।